ঐৰা কি কৰি আছা ৰে তই মই যে মাতি আছো শুনা নাই নেকি তই হা কি হয় কি শুনা পাইছো মই মাত দিয়া নাই তোক মাত দি কি হ'ব মই ভূত নেকি হা না তই কিবা কষ্ট মই কৰা নাই তোক মাত দি কি হ'ব তই যে গালি পাৰি থাকা ৰাতিপুৱাৰ পৰা গালি পাৰি জানা কাম মনটো নাই দিছো কি গালি পাইছো তোক মই গালি পাইছো কিবা গালি চাহ দিবা কলি গালি পাৰা হয় ভাত দিবা কলি গালি পাৰা হয় নকবি আর গতে দেখা দেখছে যে মানুহ চাহ ভাত খাই নাথাকে হয় দে গালি পাৰি থাকে ৰাতিপুৱা খাই লৈ মানুহ ওলাই যাব লাগে Wapi? Kamu pani di bawah silu. Udi. দিছো প্ৰত্যেক গিলাচ এতিয়া লগত আছে পানী গিলাচ সকলোটা হাতত লৈ সব বস্তু হাতত দিবা Kunin dah bila pani kuci esu. Ekon ini ani dulu. Pasti dia laksi. তাতেতো আছে ৰেতে ভুলত এইখিনি লৈও খাব পাৰি হয় পানীটো নাই এইখিনি পানী দিয়ে এই চাহ এই ভাত এই পানী পিয়া বাপৰে পানী আনাৰ গুড়িটো নাই এটা খালি হাতত লাগে চব বস্তু হাতত লাগে এইখিনি অলপমান পানী দিয়ে চলাব লাগিব দমকল এটা বহে দিবা মূৰাত নাই কষ্ট কৰি পানী আনিব লাগে গুসমিতা কোথায় গেলাম পরে এইখানে রহ বাজার আসু বাজারটো আনছাই কিন্তু পানী যে নাই ঘৰত একটু পাও কি তুই ওখানে নাই না পানি পানী কি মই আনবা লাগে নেকি পানী একটু পাও নাই ঘৰত বাজাৰ আনলে নহব নহয় পানী লাগে না ঘৰত দমকলটা বহি দি দিব পইচাৰ লগত নাই 1 টাকা এখন দমকল বহাব লাগে কথা কবা আইছে দমকল বহাব লাগে পানি না নিজে নিজে যাই লৈ আনবি পানি দমকল বাবা নৰু মই পইচাৰ লগত নাই মাৰো পেনশন হনে মই জানো কি কৰি আছো পেনশন হন দমকল নৰু দমকল বহাবা হাই পুকুৰি বাৰ পৰে পানি আনবি লান্দ পৰে পানি আনবি জোৰ পৰে পানি লৈ আনবি খাবা যে পাৰা আনি দিব লাগিব খাবা পাৰা না আনবা লাগিব খাওয়া বাল দে কি হল আনি দিব লাগিব পানীখিনি আনি দিলে মই বনাব পাৰিম বাজাৰ একলা আনি দিলে নহব নহয় পানি ডালুই রেন্ডা পানি একবার দিয়ে মানে লাগে তো বাল্টিং কিনা খালি আছে লৈ যাবি নীলা খালি আছে এই কি ডিঙে নিতে কিছু মারে মুখ ঢুকে শালা উফ কাটা লুই আইলো দে ভাত কেটা খাওয়া মানে রক্ষা করব বুঝ দেব ওই যা ভাত দিবি যা ভাত হলিহে ভাত খাবি তই কি ভাত রে হলো হল এইটো ভাত বহলিহে ভাত হ'ব কি পানী আছে ও ভগবান এখন ভাতে বানাই মানে দেখছা কি কৰি আছে এই দেখছা না এখন ভাতে বানাই বলে মই যে তখন এবাৰ ভাত বানা বলি তোক মই কল তো এখন ভাতে বানাই মই যে কলো যে পানী গিলা বাল্টিং গিলা খালি হৈ আছে পানী আনি দি দিছিলি মোক পানী আনি কি হৈছে রে ধতা মৰামৰি হ'ব দেখোন হে বুঢ়ী তোৰ পুতে কোনবাৰে মোক মাৰিহে ছাৰব এই মই মাৰি ছাৰিম হজাই মাৰিম মই বাপ রে এই আপিতে কি মুখ রে বাপেকে যে কি খাই জন্ম দিছিল ইটা বুঢ়ী মুখ চম্ভালে কথা কবি কচু খাই জন্ম দিছিল এই এইফালে তই এইফালে কি হল তই কি কলি মাক তই কি কৈছো মই হা কিছা কম কিছ কওঁ হেইলাই পঢ়া শুনা হে কৰা ইলাই ব্যৱহাৰ হওক দে তোৰ বহুত আছে নহয় পঢ়া শুনা 5 লৈকে পঢ়ি সি মোক পঢ়া শুনাৰ কথা কয় 5 লগিন মই পঢ়লিও মই মানুহ কিংকে ব্যৱহাৰ কৰিব লাগে কিংকে কি কৰিব লাগে মই জানো ডাঙৰ কিংকে ব্যৱহাৰ হে কৰিবলৈ মই জানো তোৰ সি কিন্তু ইমান পঢ়া শুনা কৰি তুই কি কৰছা তই মানুহ কিখিনি তই যিখিনি ব্যৱহাৰ কৰিব লাগে সিখিনি নাজানা তই ইলে কি পঢ়া শুনা কৰছা লাজ লাগ ঠিক্কা লাগবা লাগে একবাৰ তোৰ শুনছা তোৰ কিনি ঠিক্কা লাগবা লাগে হওক দে মই জানো কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে যাক যেনেকৈ ব্যৱহাৰ কৰিব লাগে মই সেইখিনিয়ে কৰোঁ যাই বিৰাট জানা যা ইলাখনক বুজেতো একো লাভ নাই নাজানা মানুহক বুজাব পাৰি কিন্তু জানা মানুহক তো বুজাব নোৱাৰি না ইলাখান জানিও নাজানা ভাল জোৰে একদম ইলাখান একদম অভদ্ৰ মানুহ চালা এক্সেছ অভদ্ৰ